নমস্কাৰ বন্ধুসকল, মই হিমাংশু মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। আজি লৈ আহিছোঁ আপোনালোকক ইয়াৰ আগৰ জেগাতে দেখাইছিলোঁ আমাৰ শিৱসাগৰ জিলাৰ হাছৰ চিটিয়া গাঁও লক্ষীপূজাৰ উপলক্ষে এখন মঞ্চস্থ কৰিব লগা হৈছিল। তাৰ ৰিহাৰ্চেলৰ ভিডিঅ' দেখাইছিলোঁ, কিন্তু আজি লৈ আহিছোঁ মেইন নাটকৰ এটা ব্লগ। দেখাম ব্লগটোত কি কি হয়, কি হ'ব। সেইপিনে মোৰ গেটআপ মই ৰেডি হৈ আছোঁ, সেইপিনে মই ৰেডি হৈ আছোঁ আৰু খন্তেক সময়ৰ পিছতে আমাৰ নাটক আৰম্ভ হ'ব। বহুত বছৰ পাছত প্ৰথম ইয়াৰ 4 বছৰ আগত আমাৰ ইয়াত হৈছিলে ৰূপালী হৈছিলে। তাৰপিছৰ পৰা নাটক হোৱা নাই। এইবাৰ আকৌ আমাৰ যুৱচাম উঠি আহিছে, নৱপ্ৰজন্ম উঠি আহিছে আমাৰ। এইবাৰ পৰা আকৌ ভুৱনগৈ পুথিভঁৰালত নাটক আৰম্ভ। ইয়াতে জন্ম হৈছিল আমাৰ হাঁহচৰাৰ ৰামধেনু নাট্যগোষ্ঠী। এই ভুৱনগৈ পুথিভঁৰালৰ পৰাই ৰামধেনু নাট্যগোষ্ঠী জন্ম হৈ ওলাই গৈছিল। তাতে আজিৰ পৰা আকৌ আৰম্ভণি। দিনৰ কিছুমান কাৰ্যসূচী হৈ গ'ল আৰু চিত্ৰাংকন হৈ গ'ল। তাৰপিছত আছে আপোনাৰ পুৰস্কাৰ বিতৰণ আছে, লগতে হ'ব দিহানামৰ এয়া ৰেডি হৈ আছে, আপোনালোকক দেখামেই। আমাৰো এইফালে চাই দিয়ক, কিবা এটা কৈ দিয়ক। এই নহয়, ইউটিউবৰ ভিডিঅ' বনাইছে, কিবা এটা কৈ দিয়ক। ঠিক আছে, আমি দিহানামৰ কাৰণে প্ৰস্তুত হৈছোঁ দেই। মাজে আপোনালোকক দিহানামৰ দেখাই থাকিম। এইফালে আমাৰ দিহানাম ৰেডি হৈ আছে। দিহানামৰ গোটেই ভিডিঅ'টো আপোনালোকক দেখাম বাৰু। বেলেগ এটা ভিডিঅ'ত গোটেই ভিডিঅ'টো দিম দিহানামৰ। এইফালে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰাৰ পিছত পুৰস্কাৰ বিতৰণ কৰি আছে, পুৰস্কাৰ বিতৰণ কৰি থকা হৈছে। এখন মানপত্ৰ আৰু এটা সৰু সুৰা গিফ্ট আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণী সামৰণি অনুষ্ঠানৰ পাছতেই আছিল আমাৰ সম্বৰ্ধনা অনুষ্ঠান। বিশিষ্ট অতিথিক আমাৰ সম্বৰ্ধনা অনুষ্ঠান। তেওঁলোকৰ দিহা পৰামৰ্শ মতে আমি সুচাৰুৰূপে আজি কাৰ্যসূচী আমি ধুনীয়াকৈ সুচাৰুৰূপে পালন কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকৰ দিহা পৰামৰ্শ দি আমাক যি সহায় কৰিছে তাৰ বাবে আমি নথৈ আনন্দিত, লগতে তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। আমি কেনেকৈ আমাৰ অনুষ্ঠানটো আগবঢ়াই নিব লাগিব তেওঁলোকৰ দিহা পৰামৰ্শে আমি আগবাঢ়ি গৈছিলোঁ। আৰু সেই অগ্নিগড়ৰ সম্ভাৱনা আমাৰ
আৰু লগতে নাটকৰ পৰিচালক আমাৰ সকলোৱে মৰমৰ মনকা আৰু আমাৰ গাঁৱৰে নৱনিযুক্ত আৰক্ষী বিষয়াৰ SI পদত নিযুক্ত হোৱা দুজন আমাৰ গাঁৱৰ যুৱক ঋতুৰাজ বৰুৱা আৰু মৃদুল চেতিয়াক তেখেতসকলকো আমি সম্বৰ্ধনা জনাইছিলোঁ। কপিৰাইটৰ কাৰণে মই ইয়াত গানটো আঁতৰাই দিব লগা হ'ল আৰু সেইকাৰণে মই ভইচ দিব লগা হৈছে। নাটকৰ 2-3টামান ভিডিঅ' আপোনালোকে নেক্সট ভিডিঅ'ত পাব আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। শেষত সকলোকে পুনৰবাৰ লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। জয় অসম।